এই গছি ৰ কি দামে ধান ৰেডি কৰিছোঁ কঠীয়াৰ কাৰণে। এই কঠীয়াৰ কাৰণে ধান মানে গজিছে, চাওক এইবাৰ প্ৰথম গজিছে এনেকৈ। মানে এনেকৈ গজাৰ কাৰণ আছে আৰু এটা এই এনেকৈ কচুপাত, মানে এই কচুপাত তলত দিছিল, ভিজাওঁতে তলত কচুপাত দিয়া গৈছে, সেইকাৰণে গজি উঠিছে কি বঢ়িয়াকৈ। আগত মই দেখাইছোঁ এই গজা খেতি কেনেকৈ গজিছে, এইবাৰ প্ৰথম এনেকৈ গজিছে। তো এতিয়া কঠীয়া ছিটাব লাগিব, ৰুব লাগিব, আপোনালোকে গম পায়। ছিটাৰ পাছত ধান হ'ব। এতিয়া আমি যাই আছোঁ কঠীয়াত, কঠীয়া পাৰবে যাই আছোঁ, কঠীয়া পাৰবে চাপা ৰাইজং আৰু বাহাদুৰ ধান দুটা অৱস্থাত, দুটা বেলেগ বেলেগ ধান আৰু স্তম্ভ এনেকৈ গজি সেই বেলেগৰ হৈয়ে গ'ল আমাৰ আজি স্তম্ভ। বেছি দীঘলীয়া ভিডিঅ' নবনাওঁ, মানে আজি মই প্ৰথমবাৰ চিটাম, মই চেষ্টা কৰি চাম, নতুনকৈ ট্ৰাই কৰিম। একদিনে ট্ৰাই কৰি পোৱা নাই, আজি ট্ৰাই কৰিম কেনেকৈ কঠীয়া চিটাই, কঠীয়াৰ ধান চিটাই। সেইকাৰণে লৈ আহিছোঁ দুটা খৰাহি, এটা কাকে চিটাব আৰু এটা মই। চাই থাকিব ভিডিঅ'টো স্কিপ নকৰে, কেনেকৈ কঠীয়া চিটাই আপোনালোকেও হয়তো জানিব, শিকিব পাৰিব ইয়াৰ পৰা। তো যিসকল আজিৰ যুগৰ যিসকল ল'ৰা ছোৱালী আছে, বহুতে নাজানে কঠীয়া চিটাব। ত' ময়ো নাজানো ভালকৈ, মই অলপ জানো যদি ইমান সিহঁতি জ্ঞান নাই মানে কঠীয়া চিটাৰ ওপৰত। আজি প্ৰথমবাৰ ট্ৰাই কৰিম, শিকিম। চ' আবাৰকলৈকে নিজে কৰিব পাৰিম তেনেহ'লে কঠীয়া চিটা। তো চাই ৰাখিব ভিডিঅ'টো, আপোনালোকে শিকিব পাৰিব, কিবা এটা নিজে জ্ঞান ল'ব পাৰিব ইয়াৰ পৰা। আৰু বাকী চাই ৰাখিব। লৈ ল'লো বস্তা, এতিয়া যাই আছোঁ শিৱ শিৱ শংকৰা নমো নমঃ লে। ফাইনেলি লৈ এইটো বস্তা দেখিছে কিমান ডাঙৰ। ধান ৰেডি, ওলাই ল'লোঁ ধান বস্তাৰ পৰা। এইটো মানে বতাহটো মাৰি আছে এইফালৰ পৰাই, চ' এইফালৰ পৰা চিটাব লাগিব। বতাহটো চাই কেনে চিটাব লাগিব, বতাহটো কোনফালে মাৰি আছে, সেইকাৰণে ইটো ছাইডৰ পৰা সেই ছাইডত লাগি বতাহ মাৰি আছে। চ' এইফালৰ পৰা চিটালে সেইফালে বৰা পৰিব। চ' সেইফালৰ পৰা যদি চিটোৱা যায়, এইফালে নপৰে, সেইফালে যাই ৰাখিব। চ' চাই থাকক। অম্বিকাগিৰি যে আজি নাই, ও গেল 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 দেখান বিদেশীৰ হাতত। বিষ্ণুৰ আভাৰ কলজা কাৰো নাই, জাঙুৰ খাই পলৈৰা বুলব শাসনত। চাওক এনেদৰে মাটিত পেলাইছে। একেলগে মিলি জুলিয়া কৈঠা পাৰুৱা চকু মেলিছা, জাকে জাকে জেউৰা ভাঙি খাবাইছি ধান, হুলা বালিয়ান খেলা এৰি জাতি তোক বান্ধু পেৰি পেৰিয়া। খেতি কৰবাক লগি কান্ধত নাঙালং, খচিনবাক লগি হাতত কিতাপ লং। ফাইনেলি এটা বস্তা কমপ্লিট দেখা পালে। এইটো চাপা ৰাইজং বুলি কয়। চাপা ৰাইজঙৰ বস্তা শেষ, মানে কি চাপা ৰাইজং চিটোৱা হৈ গ'ল। চিটোৱা হৈ গ'ল, এতিয়া আধা আপোনালোকে দেখা পাইছে। এইটো মাজেদি আলিটো দেখাই আছোঁ। এই চৰিয়াটো দেখিছে, এই চৰিয়াটোৰ পৰা সেইটো লাইন, মানে ইটো চাইডত চাপা ৰাইজংটো চিটোৱা গ'ল। আৰু তাৰে এইটো চাইডত চিটাই আছে। বাহাদুৰ চৰিয়াটো লৈ লওঁ। বাহাদুৰ Okay, ready, starting, go. ফাইনেলি শেষ হৈ গ'ল, মাৰা শেষ হৈ গৈছে। আপোনালোকে দেখা পাইছে নাজাত কেমেৰা যেহেতু উঠা নাই, মই দেখাই দিম বাৰু। এই গোটেই ডবলটো মাৰিলোঁ আমি, এনেকৈ শেষ কৰিলোঁ। আজি ফাৰ্ষ্ট টাইম মাৰিছোঁ। তো মই এটা কথা কওঁ,
খেতি আৰু খেতিয়ক এই দুটা বস্তুক সদায় মানে সেৱা কৰিব, কাৰণ খেতিয়ক নহ'লে খেতিৰ উৎপাদন বস্তু খাব নোৱাৰিব। যেনে চাউলটো আপোনালোকে খাইছে, আপোনালোকে গমেই পায় চাউল ক'ৰ পৰা আহে। খেতিয়কে খেতি কৰিলে এনেকৈ ৰ'দত, এই পকামূৰা ৰ'দত মানে কষ্ট কৰি উৎপাদন কৰে, কষ্ট কৰিলেহে ফল ধৰে ন। চ' কষ্ট কৰি উৎপাদন কৰি এনেকৈ ৰ'দত লাগি পৰি ধান খেতি হয়, সেই উৎপাদন কৰা বস্তু সামগ্ৰী বজাৰত বিক্ৰী কৰে, আৰু সেইবোৰ আপোনালোকে চাউল বনাই চাউল কিনি খায়। চ' সেইবিলাকৰ পৰা আপোনালোকে খাব। সেইকাৰণে খেতিয়কক চেলুট কৰিব সদায়। মোৰ ফালৰ পৰা চেলুট। দেখা পাইছে মই ৰঙা পৰি গৈছোঁ, বহুত দিন ৰ'দত অহা নাছিলোঁ এনেকৈ। চ' ৰঙা পৰি গৈছোঁ, বহুত কষ্ট, একেবাৰে হাতো বিষাই গৈছে। কি ক'ম, যা নহওক দেখিলে আপোনালোকে। আৰু এটা কথা কি ক'ম, আপোনালোকে জানেই, আপোনালোকে সিমান বুজাব লগা নাই খেতিৰ বিষয়ে। আপোনালোকক মই বেছি বুজাব লগাও নাই। খেতিয়ক নহ'লে যিমান আপুনি টকা ইনকাম কৰক একো কৰিব নোৱাৰিব। যদি খেতিয়কে ধান খেতি বা খেতি নকৰে, উৎপাদন নকৰে, তেনেহ'লে আপোনালোকে যিমান লাখ টকা দিলেও খাব নাপাব। সেইটো কথা ভাবি যাব। সেইকাৰণে কৈছোঁ খেতি মেইন। খেতি কৰক, চবেই কৰক, ল'ৰাও কৰক ছোৱালীও কৰক, খেতিত নামি যাওক। ময়ো নামিছোঁ, এইবাৰ মই নামিছোঁ, তো দেখাই আছোঁ। সেইদিনা দেখালোঁ ট্ৰেক্টৰ চলাইছোঁ। চ' আজি দেখাইছোঁ কঠীয়া পাৰিছোঁ। সেনেকৈ মই চবখিনি দেখাই যাম। যিমান দিন লাগো খেতি পথাৰত লাগি থাকোঁ। এইবাৰ লাগিম বুলি ভাবিছোঁ। আমাৰো মাটি বহুখিনি মাটি আছে আমাৰ ঘৰৰ। আগতে পৰা নাছিলোঁ, জনা হোৱা নাছিলোঁ, ইমানখিনি অভিজ্ঞতা নাছিল। এতিয়া লাহে লাহে নিজে কৰিব ট্ৰাই কৰি আছোঁ, যাতে কিবা এটা কৰিব পাৰোঁ। আৰু খেতি কৰি ভাল লাগে সঁচাকৈ, বহুত আমেজ আছে। আজি পথাৰত আহি পথাৰৰ মাজৰ পৰা ভিডিঅ' দেখাই আছোঁ আপোনালোকক। চাওক এইবোৰ যে মাটি দেখি আছে, ইয়াৰ পৰা মাথালৈকে সেই জৰিডাল আপোনালোকে দেখাই আছোঁ, জুম কৰি দেখাই আছোঁ অলপ। সেই তাৰ প্ৰায় এইফালক লাগি, এইফালে ৰাস্তাক লাগি চব আমাৰ মাটি। চ' এইবাৰ খেতি কৰিম, খেতি কৰিম, আপোনালোক দেখাম। পানীত মোবাইল লৈ দেখাম। মোবাইল বেয়া হ'লেও হ'ব, কিন্তু আপোনালোকক ভিডিঅ' দিম। আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব, লাইক কৰিব নাপাৰিব। আৰু মই এইটো দেখাব বিচৰা নাই যে মই সেইটো নহয়, মই দেখাব বিচাৰিছোঁ খেতি কৰক, সেইটো দেখাব বিচাৰিছোঁ যে খেতি কৰি ভাল লাগে। মই যে আহিছোঁ বহুত, এই যোৱা বছৰো নামিছিলোঁ, কিন্তু ইমানো নহয়। এইবাৰ মানে প্ৰথমৰ পৰা লাগিব চেষ্টা কৰিছোঁ। চ' দেখাই আছোঁ আপোনালোকক চবখিনি। মই দেখাই যাই থাকিম প্ৰত্যেক দিনাই পাৰোঁ যদি। আপোনালোকে মাথো মোক ছাপোৰ্ট কৰি যাওক। নিশ্চয় মই যি পাৰোঁ আপোনালোকৰ বাবে কৰি যাই থাকিম। এইখিনিতে আজিৰ ভিডিঅ'টো বৰ বিশেষ নাছিল। মাথো মই দেখাব বিচাৰিছিলোঁ যে কঠীয়া কেনেকৈ কঠীয়াৰ পৰা কঠীয়া কেনেকৈ ছিটাব লাগে, সেইটোৱে। কঠীয়া ছিটোৱাটো মই বুজাইছোঁৱে। যদি বুজি পোৱা নাই আৰু এবাৰ মই বুজাই কৈছোঁ আপোনালোকক, শুনক। কঠীয়া ছিটাওঁতে আপোনালোকে চাব লাগিব যে বতাহটো কোনফালৰ পৰা মাৰি আছে। বতাহটো যোনফালৰ পৰা মাৰি আছে, বতাহটো ধৰক এইফালৰ পৰা মাৰি আছে, এইফালৰ পৰা মাৰিলে কঠীয়া ছিটাব লাগিব এই চিষ্টেমত। এইফালে কাষৰ ফালে যায়, আলিৰ কাষৰ ফালে যায়, এনেকৈ ছিটাব লাগিব, যাতে এইফালে ধানখিনি পৰে, যাতে সমানত পেলাব পাৰে। যদি এইফালৰ পৰা ধৰক বতাহ মাৰি আছে, আপুনি যদি এইফালৰ পৰা ছিটাই থাকে, ইটো ছাইডৰ পৰা ছিটাই, ইটো ছাইডৰ পৰা যদি ছিটাব যায়, সেইফালৰ পৰা বতাহ মাৰি আছে, এইটো ফালৰ পৰা আপুনি ছিটাই আছে, আপোনাৰ তাতে নপৰিব, আপোনাৰ মাথাত আপোনাৰ গাতে পৰিব। সেইটো বস্তু ধ্যান ৰাখিব। আৰু ছিটাওঁতে মানে ইমান ঘন হ'ব নালাগে, ইমান পাতলা হ'ব নালাগে, সঠিকভাৱে পৰিব লাগিব। সেইটোৱে কঠীয়া ছিটাৰ মেইন। আৰু খোজ দিব নালাগিব। জানক ভাল লাগিল হয়তো ভিডিঅ'টো চাই। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো কৰি দিব। আজিলৈ ইমানতে সমাপ্ত। বাই বাই।